পদূলিমুখত পঞ্চায়ত নিৰ্বাচন নিৰ্বাচনলৈ এমাহৰো কম সময় বাকি থকা অৱস্থাত মিত্ৰতাৰ প্ৰসংগক লৈ আজিও সুস্থিৰ সিদ্ধান্তলৈ আহিব পৰা নাই অগপ বিজেপি স্নেপশ্বট 1 মিত্ৰতা বিৰোধী স্থিতিত অটল অগপ দিছপুৰত একেলগে শাসনৰ হোৱাত ললেও পঞ্চায়ত নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নকৰে বুলি ঘূৰ বিৰোধী স্থিতিত অটল অগপৰ অধিকাংশ জ্যেষ্ঠ নেতা তাৰ মাজতে শনিবাৰে দলটোৰ যুৱ পৰিষদৰ কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হ'ল বিশেষ সিদ্ধান্ত বিজেপিক এলাগি কৰিলেও বিপিএফ আৰু গণশক্তিলৈ মিত্ৰতাৰ দুৱাৰ খোলা ৰাখি দলটোৰ যুৱ নেতৃত্বৰ দাবী যদি মিত্ৰজোঁট চৰকাৰী চৰকাৰখনে হিন্দু বাংলাদেশী নাগৰিক বিধায়ক সন্দৰ্ভত যি তেওঁলোকে স্থিতি গ্ৰহণ কৰিছে সেই স্থিতিৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকে সদায় অসমীয়া ৰাইজক বলিশালত আমাক ৰাখিবলৈ বিচাৰিছে এই বলিশালৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে আমি প্ৰতিটো নিৰ্বাচনত আঞ্চলিক দলক আমি জয় কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব অৱশ্যে তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীয়ে নিবিচাৰিলেও অঞ্চল বিশেষে বিজেপিৰে মিত্ৰতাৰ পোষকতা কৰা দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সুবিধাজনক স্থিতিয়ে দলটোক শেষ মুহূৰ্তত বিপাঙত পেলোৱাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে স্নেপশ্বট 2 দুধুৰ মুধুৰ স্থিতিত বিজেপি বাহিৰে লম্ফজম্ফ কৰিলেও অগপৰ সংগ বাদ দি অকলে পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব পাৰিবনে নাই সেই ক্ষেত্ৰত আজিও আত্মবিশ্বাসী হৈ উঠিব পৰা নাই বিজেপি অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন বৈঠক পিছে সমাধান সূত্ৰহে ওলোৱা নাই অগপৰে মিত্ৰতাত থাকিবনে বিচ্ছেদ হ'ব তাক লৈ স্পষ্টকৈ মুখ খুলিব নিবিচাৰে দলৰ শীৰ্ষ নেতৃত্বয়ো এই চৰকাৰৰ কাম কাজক লৈ তৃণমূল পৰ্যায়ে জনসাধাৰণ যথেষ্টখিনি আশ্বস্ত হৈছে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ অসমতে পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ নিমিত্তে জনসাধাৰণ আমাৰ সৈতে থিয় হ'ব এই কথা নিশ্চিত আৰু আমি বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ম যেহেতু আমাৰ অসম গণ পৰিষদ দল আছে বিপিএফ আছে গণশক্তি আছে তিৱা ঐক্যমঞ্চ ৰাভা ঐক্যমঞ্চ এইসকলৰ লগত কনচাৰ্ণ জিলা সভাপতিসমূহে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তই আমি ৰাজ্যিক সমিতিয়ে আমি মানি ল'ম স্নেপশ্বট 3 তুংগত কংগ্ৰেছৰ প্ৰস্তুতি অগপ বিজেপিৰ মিত্ৰতা ক্ষমতাৰ মুখ আখ্যা কংগ্ৰেছৰ ঘোষণা 12 নৱেম্বৰত গুৱাহাটীত চূড়ান্ত হ'ব দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী তালিকা অসমৰ স্বাৰ্থক জনতাঞ্জলি দি তেখেতসকলে কেনেকৈ ক্ষমতাত বহি থাকিব পাৰে তাৰ এটা অংক আৰু অসমৰ ৰাইজে নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত দিব যি 420খন জিলা পৰিষদৰ সদস্য পদৰ মনোনয়ন নিৰ্বাচন কৰিব লাগে সেইখিনি আমি 12 আৰু 13 তাৰিখৰ দিনাখন কৰিম স্নেপশ্বট 4 আশাত বন্দী AIUDF কংগ্ৰেছেৰে মিত্ৰতাৰ বাবে হাবাথুৰি খাইছে AIUDFে হাতৰ সহায় নহলে সমাগত নিৰ্বাচনত তলাচাবি নুখুলাৰ আশংকাত কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ দ্বাৰা বাৰম্বাৰ প্ৰত্যাখিত হোৱাৰ পিছত AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ আশা মই বাৰ কৈছোঁ বোলে আপোনালোকে এলায়েন্স কৰক নহ'লে বিজেপি আহি আছে বিজেপি আহিব বিজেপি আহিল বিজেপি আহি পিছত কি আৰম্ভ কৰি দিলে বোলে UDFৰ কাৰণে আমি বাৰ প্ৰস্তাৱ দিছোঁ বিজেপি আমাৰ কি নাম এলায়েন্স হ'ব লাগে আমাৰ ধাৰণা হ'ল যদি আমাৰ যদি বুজাবুজি নহয় তে বিজেপি আকৌ আহিব এয়া মাথো আৰম্ভণিহে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ কাৰ ওপৰত কোনে ভৰসা কৰি পঞ্চায়তত শেষ হাঁহি মৰাৰ চেষ্টা কৰে সকলো দেখিবলৈ পাব ৰাজ্যবাসীয়ে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম সাবস্ক্ৰাইব কৰিবৰ লগতে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব